ৰাজনৈতিক কথাবিলাক বহুত বেছি আজি তাৰিখত মই ক'ব বিচৰা নাই। আমি সাংগঠনিক কাম কাজবিলাক কৰি আছে প্ৰায় নৱেম্বৰ মাহৰ মাজ ভাগলৈকে আমাৰ সাংগঠনিক কাম কাজ চলি আছে। তাৰপিছত আপোনালোকক ক'ম মই। ইতিমধ্যে আপোনালোকে এনডিএৰ পৰা ওলাই আহিম বুলি ঘোষণা কৰিছে। নাই, এইটো মানে এটা স্পেকুলেশ্যন টাইপৰ কৰবাৰ পৰা ওলাই পেলাই দিয়া খবৰ। গতিকে এই খবৰটো খুব মানে তথ্যভিত্তিক বা কাৰেক্ট নহয়। হাগ্ৰামা মহিলাৰে ইতিমধ্যে কৈছে যে বিটিচি তেওঁ কৈছে যে আপুনি আৰু পৰৱৰ্তী সময়ত পিপলে ঠন ধৰি উঠিব নোৱাৰিব আৰু যি নিৰ্বাচন আহিছে পৰৱৰ্তী বিধানসভাত তেওঁ তাত কিং মেকাৰ হ'ব বুলি অলৰেডি তেওঁ এটা আভাস দিছে। চাওক, আপোনালোকে আগৰ পৰাই জানে মই না কিং মেকাৰ হ'ম না কিং হ'ম। মোৰ সদায় লক্ষ্য আৰু উদ্দেশ্যটো হ'ল সমাজ সেৱা কৰা। আগতো সমাজ সেৱা কৰিছোঁ, এতিয়াও সমাজ সেৱা কৰিছোঁ আৰু এই জীৱনটোৱে সমাজৰ কাৰণে উৎসৰ্গা কৰা। গতিকে অনাগত দিনতো সমাজ সেৱা কৰিম, কিন্তু সমাজ সেৱা কৰিবলৈ যাওঁতে নিজৰ ইথিক আৰু নিজৰ মৰেলটো কেতিয়াও বিক্ৰী নকৰোঁ। সেইকাৰণে আজি মদ ভাং জুৱা বিভিন্ন পৰিৱেশ যিটো আহিছে, এই কথাবিলাক সকলোৱে দেখিবলৈ পাইছে আৰু আমি যিবিলাক কৰিছোঁ সেইটো দেখিবলৈ পাইছে। এই কথাবিলাক আপোনালোকৰ ওপৰত মই পিছত ভালকৈ ব্যাখ্যা কৰিম। কি কৰিব লাগে নালাগে, সমাজখন কোনফালে আহিছে কোনফালে গৈ আছে, এটা নীতি শিক্ষাৰ পৰা আদি কৰি চব সমাজখনক দিব পাৰিব। আৰু জ্যেষ্ঠসকলক বাদ দি সমাজখনক আমি কেতিয়াও আগুৱাই লৈ যাব নোৱাৰোঁ। যুৱসকলৰ শক্তি থাকে। আজি সাংস্কৃতিকৰ পৰা লৈ খেল ধেমালি সামৰিক বাহিনী হৈ যুদ্ধ কৰাৰ পৰা সকলো যুৱকসকলে কৰে, কিন্তু যেতিয়া সমাজখন নেতৃত্ব দিয়াৰ কথা আহে জ্যেষ্ঠসকলক বাদ দি কেতিয়াও নহয়। তো সেইকাৰণে মই তামোলপুৰ জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাইছোঁ আৰু এই কাৰ্যালয়ত অনাগত দিনত তেখেতসকলে স্থায়ীভাৱে বহি পেলাই বহুত কাম কাজ কৰি পেলাই যুৱ সমাজক আহি থকা প্ৰজন্মক নেতৃত্ব দিব পাৰিব বা দিশ নিৰ্ধাৰণ কৰিব পাৰিব, এইটো মই আশা কৰিছোঁ। আমাৰ হৰি মন্দিৰ বহুত পুৰণি। তামোলপুৰত দুৰ্গা পূজা আৰু ৰাস পূজা বহুত দিনৰ পৰা হৈ আহিছে। ইয়াত এটা মঞ্চৰ দৰকাৰ আছিলে আৰু সেই মঞ্চখন আমি নিৰ্মাণ কৰি ওলালোঁ। 50 লাখ টকাৰ এটা মঞ্চ আৰু অফিচ কাৰ্যালয় একেলগে আজি সেইটো শুভ উদ্বোধন কৰিলোঁ। আমাৰ ৰাস মহোৎসৱ আহি আছে। ৰাস মহোৎসৱৰ প্ৰাক মুহূৰ্তত আমাৰ কমিটিখনে আজি এইখন উদ্বোধন কৰা কৈছিলে, মুকলি কৰা। আমি সেইটো মুকলি কৰিলোঁ আৰু ইয়াতো স্থায়ীভাৱে এটা সমস্যা সমাধান হৈ গ'ল। তামোলপুৰ জিলা হোৱাৰ পিছত আমাৰ যিটো আঞ্চলিক ৰাস মহোৎসৱ হয়, এইটো জিলা ৰাস মহোৎসৱ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ, যাতে আৰু অধিক বহল ভিত্তিত এইটো কৰিব পৰা যায়। আৰু তামোলপুৰৰ যিসকল আমাৰ জ্যেষ্ঠসকল আছে, যোৱা 30, 40, 50 বছৰত তেখেতসকলে তামোলপুৰখন আগুৱাই নিয়াৰ কাৰণে বহুত কাম কৰি আহিছে আৰু আজিও তেখেতসকলে এটা ভাল নেতৃত্ব দি পেলাই তামোলপুৰখন সজাই তোলাৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ কাৰণে কাম কৰিছে আৰু ময়ো তেখেতসকলৰ লগত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাই তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। উত্তৰ দিব লাগে বুলি ভাবা নাই। আমিও সংগ্ৰাম কৰি আহিছোঁ আৰু সংগ্ৰাম তেখেতো কৰিছে। গতিকে সংগ্ৰামৰ পিছত যিটো চুক্তি হয়, চুক্তিবিলাক ৰূপায়ণ হ'ব লাগে। এইটো আমাৰ মাত্ৰ কমিটমেণ্ট নহয়, এইটো কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কমিটমেণ্ট। এইটো অকল সংগ্ৰামীসকলৰ কমিটমেণ্ট নহয়। এইটো হাগ্ৰামা মহিলাৰীয়ে কি কয় কি নকয় ইয়াৰ লগত কোনো মেটাৰ নহয়। এইটো সংগ্ৰাম কৰিছে, চুক্তি হৈছে, চুক্তিটো ৰূপায়ণ হ'ব লাগিব। এইটো ৰূপায়ণ হ'ব লাগিব। তেওঁ দায়বদ্ধ নহয় বুলি কৈছে মই বিটিচি চুক্তিক লৈহে দায়ী। এইটো ভাল কথা, তেখেতে দায়বদ্ধ নহয়। আমি দায়বদ্ধ, আমি কৰিম। আমি আগতো কৰিছোঁ, এতিয়াও কৰিম। আগতো আমি বিভিন্ন সমাজৰ পৰিৱেশবিলাকত আমি তেনেকুৱা তেখেতৰ নিচিনা স্কেপিছ ৰ'ল লোৱা নাই। যেতিয়া কিবা এটা হৈছে সদায় আমি কাম কৰি আহিছোঁ, পিছতো কাম কৰি যাম।